হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলত সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়া এফালে ওলাই যাওঁ, ক'ত যাওঁ নাজানো আৰু। প্ৰথমে বাৰু মোৰ এটা কাম আছে, সেইটো কাম কৰাৰ পাছত ক'ত যাওঁ নাজানো। এতিয়া ফাৰ্ষ্ট কামটো হৈছে মোৰ এটা ৱাল ফুটোৱা মেচিন লৈ যাব দিছে বা, তো সেইটো ফাৰ্ষ্টতে বা হাতত দি আহিম। এইটো হৈছে মেচিনটো আৰু মই গাড়ীখন লৈ এতিয়া ওলাই যাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে অকণমান ৰখি দিলোঁ, কিয়নো ফোন এটা আহিল। ফোন আহিলেতো গাড়ীত কথা পতা সম্ভৱ নহয় চলাই, তো ৰখি কিনে কথা পাতি ল'লোঁ। তো আৰু গাড়ী ষ্টাৰ্ট দিলোঁ আৰু চাওকচোন কি সুন্দৰ পৰিৱেশ। ৰ'দ কিন্তু বহুত দিছে। মেচিনটো বাদ দি দিলোঁ আৰু সিহঁতৰ আনিছিল এখন ডাইনিং। তো ডাইনিংখন ফিট কৰি চালোঁ। মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো ফিট কৰি থাকোঁতে গম পালোঁ যে ডাইনিংখনত খুৰাৰ সেই এপাত নাই, সেই পাত নাই, যি পাত আপোনালোকে দেখিছে সেই পাত নাহিলে। কিয় নিদিলে জানো। তো ইমান গৰমটো বাহিৰে চৰবত বনাই দিলে আৰু বাহঁতৰ ঘৰৰ পৰা আহি ইয়াত ছায়াত ৰখি আছিলোঁ অলপ। তাৰপিছত লগৰ কেইজনীক দেখিলোঁ আৰু সিহঁতে লগ ধৰিছে যে ওচৰৰ শিৱ মন্দিৰত যায়। মোকো লগ ধৰিছে, তো সিহঁতৰ লগত যাবৰ কাৰণে ইয়াত ধূপ কিনিব আহিছোঁ। তো ভিডিঅ'টো চাই থাকিব। আহি পালোঁ আমি মন্দিৰ আৰু আমি মন্দিৰত ধূপ জ্বলাই ফটো উঠিলোঁ। আৰু এতিয়া চাওক আপোনালোকে ইয়াৰে জাগাবিলাক কেনেকুৱা। তো ভিডিঅ'টো চাই থাকিব। এতিয়া আহি ঘৰ পালোহি আৰু আজি বহুত ৰ'দ দিছে, তো বহুত গৰম, ঘামি অৱস্থা বেয়া হৈছে দেখিছে। তো ভিডিঅ'টো আজি ইমানলৈকে আছিল। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাব। বাই বাই।